बाक्सानि मुसलपुराव बीपीएफ दोलोनि पीएमबी सावराय जथुम बे पीएमबी सावराय जथुम्मायाव बाहागो लायो बीटीसीनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारी लोगोसे दोलोनि गोबां गोजौ थाखोनि दैदेनगिरिफोर बाहागो लायो। बाक्सानि सदर मुसलपुराव थानाय कालचारेल कमप्लेक्सआव बानजायो बीपीएफ दोलोनि पीएमबी बडिनि सावराय जथुम बे पीएमबी सावराय जथुमनि उनाव गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया बिसायख'थिनि समाव रायजोनो होनाय रादायनि सायाव सावरायनो होनना बिबुंथि खालामो। लोगोसे गोलोम बोथोरनि बन्द समाव गंफ्रोमबो जिल्लायावनो फरायसाफोरनो कचिं होनाय आरो बारग' एमएलए आरो इएम आरो एमसिएलएफोरखौ लानानै बड'लेण्ड चिफ भिजिलेन्स दाफुंनाय बायदि गोबां आयदाखौ लानानै सावरायलायो होननानै बिबुंथि खालामो। प्रमद बर'नि समाव होलांनाय साख्रिफोरखौ नायफामफिननाय थानाय जादों होननानैबो बिबुंथि खालामो बिथां हाग्रामाया। आरो बे पीएमबी सावराय जथुम्मायाव मन्त्री चरण बर' आरो एमएलए थानेश्वर बसुमतारी, मनेश्वर ब्रह्म, इएम आगुस्तुस टिग्गा, पानिराम ब्रह्म, लेङाइ आफादगिरि सुद्ध कुमार बसुमतारी, खाम्फा बरगयारी, दुर्गा दास बर', प्रमिला रानी ब्रह्म बिथांजों लोगोसे गोबां गोजौ थाखोनि दैदेनगिरिफोरा बाहागो लानायखौ नुनो मोनो। আমার দলরে পিএমবি মিটিং হয়েছিল প্রত্যেক পিএমবি সদস্যসকলে আহিছে দুই এজন মেম্বাৰৰ বাদে প্ৰত্যেক পিএমবি সদস্যসকলে উপস্থিত আছে। ইয়াত আমি যেহেতু বিপিএফ দল হিচাপে ইলেকশ্যনৰ সময়ত বা ইলেকশ্যনৰ আগত ৰাইজৰ হৈ পেলাই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে। সেই হিচাপত আমি আজি অসম চৰকাৰ গঠনত নতুন অসম চৰকাৰ গঠনৰ পিছত আমি প্ৰথমবাৰ পিএমবি মিটিং হৈছে দল হিচাপে। আৰু ইয়াত আমি এই আমাৰ যিটো বিটিচি অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে মেট্ৰিক পৰীক্ষা বা যিসকলে 12 পৰীক্ষা দিব ফাইনাল ইহঁতক আমি এই গৰম দিনৰ ভিতৰত ছামাৰ কোচিং চেণ্টাৰ খুলি পেলাই আৰু ছাত্ৰ ছাত্ৰীসকলক যিসকলে মেট্ৰিক দিব আৰু ক্লাছ 12 এক্সাম দিব সিহঁতক কোচিং দিবৰ কাৰণে কেনেকুৱা ব্যৱস্থা কৰা যায় ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ। মুঠতে এক মাহ আমি দলৰ হৈ পেলাই হওক বা চৰকাৰীভাৱেই হওক ছাত্ৰ ছাত্ৰীসকলক কোচিং কেম্প আমি বনাম প্ৰতিখন জিলাত মানে এৰিয়া হিচাপে জিলা বুলি নহয় যেনেকৈ প্ৰয়োজন এই হিচাপত ক্লাছ 10 ষ্টুডেণ্ট 11 ষ্টুডেণ্ট আৰু 12 ষ্টুডেণ্টসকলক আমি কোচিং চেণ্টাৰ খুলি পেলাই কোচিং কৰিম। ডিপাৰ্টমেণ্টটো ছ'চিয়েল চায়েন্স থাকিব, মেথছ থাকিব, এনেকুৱা ইংলিছ এনেকুৱা 4টামান ডিপাৰ্টমেণ্ট মেজৰ ডিপাৰ্টমেণ্টটো লৈ পেলাই আমি কোচিং চেণ্টাৰ কৰিম। সেইটো হ'ল আৰু ছেকেণ্ডত হ'ল আমাৰ এক্স এমএলএ এক্স ইএম আৰু এক্স এমচিএলএ সকলক লৈ আমি বিটিচি লেভেলত আমি যেনেকৈ অসমৰ চিফ মিনিষ্টাৰ ভিজিলেন্স যেনেকৈ থাকে আমিও বিটিচি অঞ্চলত বড'লেণ্ড চিফ ভিজিলেন্স মনিটৰিং কমিটি এটা বনাব। এইটো চৰকাৰীভাৱে হ'ব মানে আমাৰ বিটিচি অঞ্চলত কি হৈছে কি হোৱা নাই ক'ত কি কৰিব লাগে নালাগে সেইবিলাক গোটেই মনিটৰ কৰিবৰ কাৰণে আমাৰ এক্স এমএলএ এক্স ইএম আৰু এক্স এমচিএলএ সকলক বনোৱা হ'ব ইমিডিয়েট। আৰু এটাটো হ'ল সেই আগৰ দিনৰ চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো এপিডিচিএলক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি এপিডিচিএলক এলটমেণ্ট দি গৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে আমি এই 900 ছামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে সম্প্ৰদায়ৰ মানুহ আছে ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে। তো আমি আমাৰ এমচিএলএ ধনেশ্বৰ ভূঞাৰী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এই সকলৰ লগত আমি আলোচনা কৰিছোঁ যে সেইটো কি কৰা যায়
এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ড অভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে। এই হিচাপত আমি আলোচনা কৰিছোঁ। তো আলোচনা আমার কথা হয়েছে যে আমি এই এফেক্টেড ফেমিলি সকলক আমি ক'ত শিফ্ট কৰিব লাগে, ক'ত এটাটো জাগা দিব লাগিব, শিফ্ট কৰিব লাগিব। যিহেতু ইহঁতে ব্ৰিটিছৰে মানুহ, এই হিচাপত আমি ব্ৰিটিছ অঞ্চলতে আছে পাছে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে। আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে, 93 ফেমিলি আছে। এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব। আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে, ইহঁতে এগ্ৰি। আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব, সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। সেই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব। সৰ্বজৰা নহয়, এইটো মালগাঁও। এইটো সৰ্বজৰাটো নহয়, এইটো মালগাঁও। এইটো চাপৰ। আমাৰ বিটিচি ইলেকশ্যনত আগত চাপৰ অঞ্চলত, ধুবুৰী ডিষ্ট্ৰিক্ট চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে। ইয়াতে লাগালাগি আমাৰ বিটিচি অঞ্চলত 900 কিলোমিটাৰ। তো আমি কৈছোঁ এই সময়ত যে আমাৰ বিটিচি অঞ্চলত ইলেকশ্যন কৰিব নালাগে। যদি দৰকাৰ হয় আমি এই ফেমিলি